Dikhow কিয় হলা ইমান নিদাৰুণ তোমাৰ বুকুত জাগিলেনে আজি পাপৰ অনুভূতি শিৱসাগৰৰ মাটি কঁপিলে যোৰহাটৰ ঘৰ উঠিলে চৰাইদেউৰ শস্য খেতি পানীয়ে নিলে উটাই নাজিৰাৰ পথঘাট আজি সাগৰৰ ৰূপ ললে Dikhow কিয় হলা ইমান নিদাৰুণ আইৰ কোলাত শুই থকা শিশুটিয়ে কান্দে দেউতা মাক বিচাৰি চকু লটকে বাঁহৰ ঘৰবোৰ পানীৰ তলত বুৰ গল জীৱনৰ সকলো আশা আকাংক্ষা দূৰলৈ গুচি গল খেতিয়কৰ হাঁহি লৈ গল বানপানীৰ সুতে বছৰ জোৰা পৰিশ্ৰম হ'ল আজি ধূলিচা যাতনা নিষ্পাপ জনতাৰ ওপৰত কিয় নমালা এই বিপদ যোৰহাটৰ চাহ বাগিচা নীৰৱ সাক্ষী শিৱসাগৰৰ বুৰঞ্জীমূলক স্থাপত্যবোৰ হ'ল হানি নাজিৰাৰ মানুহবোৰে আজি সহায়ৰ বাবে চকু লটকে চৰাইদেউৰ মাটিয়ে সোঁৱৰাই আহে আগৰ দিনৰ কথা কিন্তু আজি সেই মাটিতে বানপানীয়ে লিখিলে ব্যথা ভাই ভনীয়াকে হৈ আজি অখ ঠাইলৈ দৌৰে পেটৰ ভোক আৰু ঠাণ্ডা পানীয়ে দেহ মন কৰে শীতল নদীয়ে যেতিয়া ৰূপ ধৰে মানুহ হয় অসহায় প্ৰকৃতিৰ এই লীলাত আমি সদায় পৰাজয় কিন্তু হেৰুৱা নাই আমাৰ সাহস হেৰুৱা নাই বিশ্বাস একেলগে গঢ়িম আমি আকৌ নতুন আৱাজ Dikhowৰ পানী কমক শান্ত হোক তোমাৰ মন আমাৰ অসমীয়া জাতিৰে শেষ নিবেদন পুনৰ জীৱনলৈ ঘূৰি আহক হাঁহিৰে জনাক দূৰ কৰা এই দুখ দুৰ্দিন দিয়া নতুন পোহৰৰ সন্ধান Dikhow শান্ত